নমস্কাৰ বন্ধুসকল, আপোনালোকক মই ৰক্তিম হাজৰিকাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো দেশতো মুক্তি পাইছে বহুত বিতৰ্কিত ছবি পাঠানে। হয়, শাহ ৰুখ খানৰ মানে বহু বিতৰ্কিত ছবি পাঠানে আজি মুক্তি লাভ কৰিছে। আচলতে বিতৰ্ক কৰিবলগীয়া কোনো বিষয় নাছিলে, এটা নলগা জেঙত লাগি পেলাই ছবিখনৰ বিতৰ্ক কৰি ছবিখনৰে লাভ কৰিলে। আৰু যা কি নহওক, এটাই কথা ক'ব বিচাৰো যে পাঠান ছবিখনক লৈ পেলাই আপোনালোকে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে গম পাই আছে যে বিভিন্নজনে বিভিন্ন মন্তব্য ৰাখি আছে। মাজতে ক'লে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে চিনি নাপাওঁ বুলি, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোন হয় তেখেত, সেইটো তেখেতৰ নিজৰ ব্যক্তিগত মত। তাৰপিছত আহি গ'ল আপোনাৰ গেৰুৱা ৰং লৈ পেলাই বিতৰ্ক আহি গ'ল। তাৰপিছতে আপোনাৰ আহি গ'ল যে এই চিনেমাখন যোনেই চাবলৈ যায় সেইসকল হৈছে বাংলাদেশী মিয়াইহে চাবলৈ যাব। আচলতে এনেকুৱা ধৰণৰ কথা কিছুমানে মানুহক মনত মানে চুই যায়। আৰু যিসকল আচলতে ছবি প্ৰেমী ৰাইজ বা চিনেমা ভাল পায় তেওঁলোকে চিনেমা চাবলৈ যাবই, তেওঁলোকৰ লগত এইবোৰ কোনো কথা নাই। কিন্তু কিছুমান সাধাৰণ মানে যি বুজা মানুহ, তেওঁলোকৰ মাজত মানে এনেকুৱা এটা পোক সোমোৱাই দিব বিচাৰে ৰাজনীতি কৰি 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 মানে অদ্ভুত। আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই চিনি নাপাওঁ। স্বাভাৱিক কথা, তেখেতে চিনি নাপাবও পাৰে, ব্যস্ততাৰ মাজত চিনি নাপাবও পাৰে, সেইটো তেখেতৰ মতামত। আৰু সেইটো ৰাইজে কেনেকৈ বিচাৰ কৰে সেইটো ৰাইজৰ মতামত, সেইটো লৈ পেলাই মোৰ একেবাৰে ক'বলগীয়া নাই। কোনোবাই কৈছে যে কোন শ্ৰেষ্ঠ, মই শ্ৰেষ্ঠ নে তেখেত শ্ৰেষ্ঠ, সেইটো অসমৰ ৰাইজে প্ৰমাণ কৰিব, সেইটো ৰাইজে প্ৰমাণ কৰিব, তাতো মোৰ একো ক'বলগীয়া নাই। অসমৰ ৰাইজে যাক ভাল পায় তেওঁকেই প্ৰমাণ কৰিব যে আমি অমুকক ভাল পাওঁ বুলি বা অমুকক বেয়া পাওঁ বুলি, সেইটোতো মোৰ ক'বলগীয়া নাই। এজনে কৈ দিলে আপোনাৰ ৰং, যে এইটো গেৰুৱা ৰংটো কিয় পিন্ধিব। আৰে তোমাৰ প্ৰব্লেমটো ক'ত, তোমাৰ সমস্যাটো ক'ত, যে গেৰুৱা ৰংটো লৈ পেলাই সমস্যাটো ক'ত? গেৰুৱা ৰঙৰ বসন পিন্ধি দেখোন বহুত ঘূৰি ফুৰিছে মানুহ, বহুত ভণ্ড বাবাও আছে দেখোন গেৰুৱা ৰং পিন্ধি পেলাই মানে তেনেকুৱা ধৰণৰ কাম কৰি থকা বহুত বাবা দেখিছোঁ আমি। কিন্তু তেওঁলোককতো কেতিয়াও প্ৰশ্ন কৰা নাই, তেওঁলোকেনো কি কাম কৰিছে, চিনেমাখনৰ কাৰণেনো কিয় গেৰুৱা ৰংটো বাছনি কৰিবলগীয়া হ'ল, সেইটো সম্পূৰ্ণ অধিকাৰ আছে তেওঁলোকৰ। দীপিকা পাডুকন হৈছে ভাৰতীয় এগৰাকী নাগৰিক হয়, তাই ভাৰতীয় ছোৱালী হয়, তাই নিজৰ ৰাষ্ট্ৰৰ পতাকাখনক অপমান হ'বলৈ দিব নেকি বাৰু কওক? সেইখিনি কথা অকণ তাইও জানে, তাইও বুজি পায়, দীপিকা পাডুকনো জানে। আপোনালোকৰ নিচিনা ইমান মূৰ্খ নহয়, গেৰুৱা ৰংটো তাইক কিয় পিন্ধিব নোৱাৰিব। আৰে ময়ো এযোৰ চাওক, এযোৰ মোৰ জোতা যে আপোনালোকে দেখিছেনে, এযোৰ হৈছে বগা ৰংটো আছে আৰু গেৰুৱা ৰংটো আছে জোতাযোৰত। এতিয়া এই জোতাযোৰৰ দুখ হ'ল নে মোৰ দুখ হ'ল নে সেই বনোৱা কোম্পানীটোৰ গাত দুখ হ'ল বাৰু কওকচোন? আপোনালোকৰ যদি ইমানেই গেৰুৱা ৰঙলৈ সমস্যা, এই বনোৱা কোম্পানীটোক আপোনালোকে বন্ধ কৰি থৈ আহিবগৈ। আপোনালোকে যে কিয় গেৰুৱা ৰঙৰ চোল দিবি বুলি বন্ধ কৰি থৈ আহিবগৈ। এই আপোনালোকে নিজে দেখিছে নহয়, যিসকলে গেৰুৱা ৰং লৈ পেলাই বিতৰ্ক কৰি আছে, ধূপৰ পেকেটত ভগৱানৰ চিম্বল থকা, আপোনাৰ ভগৱানৰ ফটো থকা আপোনাৰ বহুত তেনেকুৱা পেকেট আছে। আৰু সেইবোৰ এনেকুৱা জেগাত পৰি আছে য'ত মানুহে হাগে মুতে থুই পেলাই খেকাৰ পেলাই তাত পৰি আছে। সেইবোৰত আপোনালোকে সেই কোম্পানীকেইটাক গৈ বন্ধ কৰি আহিবগৈ লাগিছিলে যে তহঁতে ধূপৰ পেকেটত সেই ভগৱানৰ ফটো নিদিবি বুলি। দীপিকা পাডুকনে পিন্ধা ড্ৰেছবোৰত কোনো ধৰণৰ অশোক স্তম্ভ নাই, কোনো ধৰণৰ আপোনাৰ আমাৰ যিটো ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰং নাই, তাত পতাকাখনৰ কোনো হেৰি নাই। কিন্তু আপোনালোকে বিতৰ্কটো কৰে কিয় মই বুজি নাপাওঁ। আৰে কিছুমান মানে মানুহে নিজক জনপ্ৰিয়তা কৰিবৰ কাৰণে, জনপ্ৰিয় নহয় একচুৱেলি, সেইটো মানুহে জনালোকে জানে, তেওঁলোকে চৰ্চাত থাকিব বিচাৰে কাৰণে সেইবোৰ মন্তব্য কৰে। এজনে আকৌ কৈ পেলালে, কি শিলাদিত্য দে নে কি, তেখেতে কৈ পেলালে বোলে হেৰি বুলি, যে যিসকলে চিনেমাখন চাবলৈ যায় সেইসকল হৈছে বাংলাদেশী মিয়া অসমৰ। গম পালে? আজি অসমৰ বিভিন্ন লোকে গৈ পেলাই হল ভিৰ কৰিলেগে। তেওঁলোকে চিনেমাখনত যদি সাংবাদিকে সুধিছে যে 5ৰ ভিতৰত কিমান দিব, 5 নম্বৰে দিছে, 10ৰ ভিতৰত কিমান দিব, 10ই দিছে। আজি তেনেকুৱা এখন চিনেমা চাই পেলাই মানুহ আহিলেগে, অসমীয়া গ'ল, হিন্দু গ'ল, মুছলমান গ'ল, খ্ৰীষ্টিয়ান গ'ল, সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সেই চিনেমাখন চাবলৈ গ'ল।
আৰু তেওঁলোক কি বাংলাদেশী মিয়া হৈ যাব আপুনি কৈ দিলে হৈ গ'ল আৰে অকমান এটু খটুৱাব আপুনিতো এক্স MLA আছিলে সেইখিনি অন্তত জানিব লাগে সেই সামগ্ৰিক জ্ঞানখিনি অন্তত লাগে আসলতে মই এনেকুৱা ধৰণৰ মানে ভিডিঅ' আগতে মোৰ এই চেনেলটোৰ জৰিয়তে দিয়া নাছিলোঁ আসলতে চিনেমা ভাল পাওঁ নিজে চাওঁগৈ অভিনয় খুব ভাল পাওঁ সেইকাৰণে আসলতে এই ভিডিঅ'টো বনাইছোঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ যে এই চিনেমাখনৰ পিছতে ঠিক আপোনাৰ আহি আছে ফেব্ৰুৱাৰী 3 তাৰিখে বুলি গম পাইছোঁ ডক্টৰ বেজবৰুৱা আহি আছে এজন স্বনামধন্য ব্যক্তি এজন অসমৰ ছুপাৰষ্টাৰ হয় তেখেত আজি অলপমান দিনৰ আগতে আমাৰ পৰা বহুত দূৰলৈ গুচি গ'লগৈ আমি তেখেতৰ অভিনীত চিনেমা আৰু চাবলৈ নাপাওঁ আৰু তেখেতে এইখন অন্তিম ছবি ৰাইজৰ কাৰণে দি থৈ গৈছে ডক্টৰ বেজবৰুৱা যিসকলতো চিনেমা প্ৰেমী ৰাইজ আছে যিসকলে অভিনয় ভাল পায় তেওঁলোকে নিশ্চয় যাব এইখন ছবি চাব আৰু বাকীসকল লোকো মই অনুৰোধ জনাম মোৰ ভিউৱাৰ্ছসকলক মই অনুৰোধ জনাম যাতে আপোনালোকো চাবলৈ যায় অসমীয়া ছবিখনো চাই অসমীয়া ছবি জগতটোকো উদ্ধাৰ কৰিব লাগিব আজি শাহৰুখ খানৰ প্ৰসংগক লৈ পেলাই তুলনা কৰে যে ডক্টৰ বেজবৰুৱা চাবনে পাঠান চাব আৰে পাঠানৰ জেগাত ডক্টৰ বেজবৰুৱাৰ জেগা এখন হৈছে আঞ্চলিক ভাষাৰ ছবি এখন হৈছে ৰাষ্ট্ৰীয় ভাষাৰ ছবি আপোনালোকে তাৰ পাৰ্থক্যটো নিজেই উলিয়াই ল'ব সেইখিনি জনা লোকে জানে গম পাইছেনে আৰু ইয়াত এটা বহুত গুৰুত্বপূৰ্ণ কথা যে ক'ব বিচাৰিছোঁ শাহৰুখ খান এনেকুৱা এজন অভিনেতা আপোনালোকে এটা নেশ্যনেল টিভি চেনেল ইণ্ডিয়া টিভিত এটা শ্ব' আহে সেইটো হৈছে আপকি আদালত সেই আপকি আদালতৰ এটা শ্ব'ত শাহৰুখ খানে ৰজত শৰ্মা এজন খুব জনপ্ৰিয় সাংবাদিক হয় তেখেতৰ আগত তেখেতে নিজেই কৈছিলে যে তেখেতে ছবি কৰাৰ নামত কোনো পইচা নলয় তেখেতে কোনো তাৰ পৰা বিনিময় মাচুল নলয় তেখেতে ছবিক পূজা কৰে আমি যেনেকৈ মন্দিৰত গৈ পূজা কৰোঁ তেখেতে ছবিক পূজা কৰে ছবিক তেনেকৈ ভাল পোৱা এজন ব্যক্তি হৈছে শাহৰুখ খান তেখেতে পইচা উপাৰ্জন কৰা তেখেতৰ চ'ৰ্চটো বেলেগ হ'ব পাৰে তেখেতে ছবিৰ পৰা পইচা নলয় বুলি তেখেতে নিজেই কৈছে সেইখিনি আমাৰ জানিবলগীয়া কথা নাই এজন ছুপাৰষ্টাৰ অসম ভাৰতবৰ্ষ বা বিশ্বৰ সকলোৰে এজন খুব প্ৰিয় অভিনেতা বহুত অনুৰাগী আছে তেখেতৰ ময়ো এজন তেখেতৰ খুব মানে ভাল অনুৰাগী হয় কাৰণ যেনেকৈ মই আমিৰ খানক ভাল পাওঁ যেনেকৈ নাবাজুদ্দিন ছিদ্দিকীক ভাল পাওঁ তেনেকৈ মই শাহৰুখ খানকো মই ভাল পাওঁ ঠিক তেনেদৰে প্ৰত্যেকৰে থাকিব পাৰে আজি জুবিন গাৰ্গক ভাল পোৱা মানুহ নাই নেকি জুবিন গাৰ্গক ভাল পোৱা মানুহ বহুত আছে অসমতো আছে ভাৰতবৰ্ষতো আছে বিশ্বৰ বিভিন্ন ঠাইত আছে জুবিন গাৰ্গৰ যিখন ছবি আহি আছে তেখেতে মিউজিক কৰিছে তেখেতে তাত অভিনয় কৰিছে সেইখন ছবি চাবলৈও যাম তো তেখেতে কিনো কৰিছে আমিতো তাকেই চাবলৈ যাব লাগিব আৰু নিশ্চয় তাত এজন খুব অসমৰ মানে বিশিষ্ট সুখ্যাতি সম্পন্ন অভিনেতা তেখেতে হলিউডৰ মুভিত কৰিছে বলিউডৰ মুভিত কৰিছে আদিল হুছেইন ছাৰ আছে তেখেতে অভিনয় কৰিছে ডক্টৰ বেজবৰুৱা আমি সেইখন মুভি চাবলৈ কিয় নাযাম অসমীয়া মানুহ বা আমাৰ যিকোনো জাতি ধৰ্ম ভাষাৰ মানুহ নিশ্চয় যাব ছবি চাবলৈ অসমীয়াও চাব হিন্দীও চাব যোনে ভাল পায় যোনে যাক ভাল পায় সেইটো মানুহৰ পছন্দ কিন্তু কিছুমানে আঙুলিয়াই দিয়ে যে অমুক চিনেমাখন চাবলৈ যাব তমুক চিনেমাখন চাবলৈ যাব আৰে অমুক চিনেমাখন আহিবলৈ নিদিওঁ বন্ধ কৰি দিব কিহৰ আপোনাৰ অধিকাৰ ক'ত আছে যে অমুক চিনেমাখন চলিবলৈ নিদিওঁ সেইটো অধিকাৰ আপোনাক কোনে দিলে এখন বোৰ্ড আছে সেন্সৰ বোৰ্ড আছে সেই বোৰ্ডে সকলো পৰীক্ষা নিৰীক্ষা কৰি পেলাইহে চিনেমাখন ছবি গৃহলৈ মুকলি কৰি দিয়ে ইনেই আৰু মোৰ মন গ'ল চিনেমা এখন বনাইছোঁ দি দিছোঁ আজি মই এতিয়া মন গৈছে ইউটিউবত ভিডিঅ' দি দিছোঁ ফেচবুক পেজত ভিডিঅ' দি দিছোঁ এই চিনেমা তেনেকুৱা নহয় চিনেমা বস্তুটো বেলেগ হয় আৰু এইবোৰ ডিগ্ৰী ল'বলৈ পায় তাৰ ওপৰত পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব কিছুমান আপোনাৰ লাগ লাগিব ভগৱান ঈশ্বৰ প্ৰদত্ত হ'ব লাগিব আপোনাৰ ঈশ্বৰে সেইখিনি দিব লাগিব শক্তি কিন্তু তাৰ উপৰিও আপোনাৰ চিনেমাৰ ওপৰত অধ্যয়ন কৰিব পৰা ডিগ্ৰী আছে সেইখিনি ল'ব লাগিব এনেই কৈ দিলেই সেইখিনি কথা নহয় আৰু এই যে শ্ৰেণী বিভাজনটো কৰি পেলাই হিন্দু মুছলমানৰ মাজত সেইটো আপোনালোকে কিয় ভাবে মই এই কথাটো মই বুজি নাপাওঁ আজি শাহৰুখ খানৰ যাক বিয়া পাতিছে তেখেত হিন্দু হয় তেখেত গৌৰী খান হিন্দু হয় গম পাইছেনে আপোনালোকে সকলোৱে জানে মই কোৱাৰ প্ৰয়োজন নাই কিন্তু তথাপিও মই এই যিসকলে মানে নাজানে তেওঁলোকৰ কথাটো মনত পেলাই দিছোঁ এই হিন্দু মুছলমান নকৰিব এই পাঠান ছবিখনক লৈ পেলাই
আপোনাৰ অকল মুছলমান মানুহখিনিয়ে তাত অভিনয় কৰা নাই বা মুছলমানে নাই, তাত হিন্দু আছে। আপোনালোকে ইমান মানে জনা কথা তাক বিতৰ্ক কৰে, সেই কথাটোহে আচলতে মোৰ প্ৰশ্ন সেইসকলে যিসকলে ৰঙক লৈ পেলাই বিতৰ্ক কৰে, যিসকলে সংলাপক লৈ পেলাই বিতৰ্ক কৰে, যিসকলে আপোনাৰ হিন্দু মুছলমান কৰে, ইয়াক ন্যায়হে চাবলৈ যাব, সেইসকলেহে আচলতে মোৰ প্ৰশ্নটো। কোনোবাই কাৰোবাক চিনি পাবও পাৰে নাপাবও পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন ডাঙৰ মানুহ, তেখেতে চিনি নাপায়, স্বাভাৱিক কথা। সঁচা কৈছে মিছা কৈছে সেইটো তেখেতে জানিব, সেইটোক লৈ আমাৰ প্ৰশ্ন নাই। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে ৰঙক লৈ পেলাই, মানুহৰ ধৰ্মক লৈ পেলাই যাতে বিতৰ্ক নকৰে। চিনেমাৰ জেগাত থাকিবলৈ দিয়ক, ৰাজনীতিৰ জেগাত থাকিবলৈ দিয়ক। যিসকল চিনেমা প্ৰেমী ৰাইজ চিনেমা চাবলৈ যাবই। আৰু মই এটাই কৰিম অনুৰোধ আপোনালোক সকলোকে যে এই চিনেমাখনেই হওক বা বেলেগ চিনেমাই হওক, আমি চিনেমাখন হলত চোৱাৰ মজাটো খুব বেলেগ। আপোনালোকে হলত চাবলৈ যাব, মোবাইলত অহালে বাট চাই নাথাকি, সেইটোৱে অনুৰোধ কৰিলোঁ যে চাবলৈ যাব, এনজয় কৰিব। সেইখিনি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অকণ কোৱাৰ প্ৰক্ৰিয়াটো আজি বেলেগ হ'ল, আপোনালোকে কি ভাবে নাজানো। যদি ভাল পায় তেতিয়াও কমেণ্ট কৰিব, যদি বেয়া পায় তেতিয়াও আপোনালোকে গালি পাৰিয়ে হওক বা যিয়ে নহওক কমেণ্ট কৰিব। সেইটোৱে আশা কৰিলোঁ। একচেপ্ট প্ৰত্যেকটো আপোনালোকৰ মতামত ল'বলৈ আমি মানে সাজু হৈ থাকিম। আৰু এইকণতে কৈ থওঁ যে মোৰ যিসকলে ৰক্তিম হাজৰিকা ৰিয়েল হিৰো ইউটিউব চেনেলটো চাই আছে, যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো ৰিয়েল হিৰো পেজ আছে সেই পেজটো আপোনালোকে ফ'ল' কৰিব। ইনষ্টাগ্ৰাম আইডিটো মোক ফ'ল' কৰিব পাৰে, ডেছক্ৰিপশ্যনত আটাইকেইটাৰে লিংক দি দিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, টাটা বাই বাই।